क'क्राझाराव इउपिपिएल दोलोनि इउथ ग्रेन्ड जयनिं हाबाफारि बे समाव इउपिपिएलखौ हेफाजाब होनो लोब लोब ओंखारबोदों लाइमोन समाजा खमैबो सा 1000नि बांसिन लाइमोनफ्रा इउपिपिएल दोलोआव जयनिं जाफैदों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि दैदेननाय इउपिपिएल दोलोखौ मोजां मोननानै इउपिपिएलआव जयेन जाफैदों गोबां सेंग्रा सिख्ला लाइमोनफ्रा क'क्राझारनि हाबुरबारियाव थानाय लाइमोन इउपिपिएलनि मावखुलियाव लाइमोनफोरनि जयनिं हाबाफारि खुंनायनि गेजेरजों सा 1000 लाइमोनफ्रा इउपिपिएल दोलोआव जयेन जाफैदों जयनिं हाबाफारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' एमएलए लरेन्स इस्लारि इउपिपिएल आइजो गांखंनि आफादगिरि प्रतिभा ब्रह्म आरो दोलोनि दैदेनगिरिफोर इउपिपिएलआव गोदानै जयेन जाफैनाय लाइमोनफोरखौ बरायनानै लायो কেইবছৰমান আগলৈকে মই দেখিছিলোঁ যুৱ যুৱতীসকলে পলিটিক্সৰ প্ৰতি কোনো আকৃষ্ট বা এট্ৰেকশ্যন মই দেখিবলৈ পোৱা নাছিলোঁ কিন্তু লাহে লাহেকৈ এতিয়া দেখিছোঁ বহুতখিনি যুৱ যুৱতীসকলে ইউথসকলে পলিটিক্সত জইন কৰিবলৈ লাইন লাগিছে প্ৰায় যোৱা তিনিটা মাহত বহুত হাজাৰ হাজাৰ আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী সকলে আহি পেলাই দলত যোগদান কৰিছে আৰু মই তেখেতসকলৰ লগত ইণ্টাৰেকশ্যন কৰিছোঁ যে তোমালোকে কি কৰিব পাৰ্টিত আহিছা বা কি কৰিব বিচাৰিছা তেখেতসকলে কৈছে যে আমিও ভাল কাম কৰিব বিচাৰোঁ বিটিচিত শান্তি আহিছে এই শান্তিটো চিৰদিন থকাটো আমি বিচাৰোঁ আৰু সমাজৰ আপোনালোকৰ লগত মিলি পেলাই ভাল কাম কৰিব বিচাৰোঁ গতিকে আজি মই এইকাৰণে ভাবিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ যুৱ যুৱতীৰ কাৰণে বহুত কথা চিন্তা কৰিছে তেখেতে যিটো বিশেষকৈ ছোৱালীসকলৰ কাৰণে বেটি বাচাও বেটি পঢ়াও এটা আঁচনি তেখেতে লৈছে ইয়াৰ লগতে বিভিন্ন আঁচনি যুৱকসকলৰ কাৰণে লৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যুৱ যুৱতীৰ কাৰণে বহুত আঁচনি লৈছে আৰু বিটিআৰত আমিও সুপাৰ 50 কৰিছোঁ যিসকলে পঢ়ি আছে তেখেতসকলক যাতে সিভিল সাৰ্ভেণ্ট হ'ব পাৰে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে আমি এইসকলক স্পৰ্টছৰ ক্ষেত্ৰত বহুতখিনি এনকাৰেজ কৰি আছোঁ কালচাৰত এনকাৰেজ কৰি আছোঁ আৰু পঢ়া পাতি বিভিন্ন দিশত বহুত আমি হেল্প কৰি আছোঁ সো এটা এনভাইৰনমেণ্ট এটা হৈ গৈছে যে আজিৰ পলিটিক্সত যুৱ যুৱতীসকলে আহিলে আগৰ নিচিনাকৈ কিবা এটা বেয়া তেনেকুৱা এটা চিন্তা তেখেতসকলে পোৱা নাই আগতে বহুত পলিটিকেল লিডাৰবিলাকে মদ ভাং খাই বিভিন্ন পৰিৱেশবিলাক অলপ বেয়া কৰি দিছিলে কিন্তু আজিৰ পলিটিক্সটো খুব এটা ভাল পলিটিক্স অসমত আৰম্ভ হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুন যিটো পলিটিকেল কালচাৰ আনিছে কাম কৰাৰ কালচাৰ উন্নয়নৰ কালচাৰ সমাজ সংস্কাৰৰ কালচাৰ সমাজত এটা সুস্থিৰতা আনাৰ কালচাৰ ইয়াত সকলো এট্ৰাক্ট হৈছে কাৰণ সকলো বিচাৰে নিজৰ ঘৰখন নিজৰ গাঁওখন ভাল হ'ব লাগে এইটো চবেই বিচাৰে তো সেইকাৰণে আজি বিটিআৰ অঞ্চলতো চবে বিচাৰিছে যে আগৰ যিটো বেয়া দিনবিলাক যিহেতু গুচি গ'ল অনাগত দিনটো আমি সকলো মিলি পেলাই ভাল কৰিব লাগে এইকাৰণে হ'ব পাৰে যুৱ যুৱতীসকল আহিছে মই আহাটো ভাল পাইছোঁ অনাগত দিনত আমি সেই যুৱ যুৱতীসকলক লৈ পেলাই আমাৰ অঞ্চলত ৰাজনীতি মানে সমাজখন আগুৱাই লৈ যাব লাগিব বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ জনগোষ্ঠীৰ সমস্যা সমাধান কৰাৰ লগতে আৰু তেখেতসকলক লৈ পেলাই আমাৰ বিভিন্ন যিবিলাক ইস্যুছ আছে শিক্ষাৰ ক্ষেত্ৰত কাম কৰিবলৈ ক্লাইমেট চেঞ্জৰ ওপৰত কাম কৰিবলৈ এনভাইৰনমেণ্টৰ ওপৰত কাম কৰিবলৈ ড্ৰাগছৰ এগেইনষ্টত কাম কৰিবলৈ বিভিন্ন প্ৰডাক্টিভ কামত কাম কৰিবলৈ তেনেকুৱা বহুত কাম আছে আমাৰ এই কামবিলাকত সেই যুৱ যুৱতীসকলক আমি এংগেজ কৰিম আৰু একেলগে এটা সুন্দৰ বিটিআৰ দিয়াৰ কাৰণে আমি আগবাঢ়ি যাম নৱকুমাৰ খৰণীয়া ডাঙৰীয়াৰ আপছ এণ্ড ডাউন দেখা পাইছোঁ যে এটা হাইকোৰ্টত কিবা এটা অৰ্ডাৰ ওলাৰ আৰু যোৱাকালি কিবা এটা শুনিলোঁ তেনেকুৱা শুনি আছোঁ গতিকে এই গোটেই মেটাৰটো হাইকোৰ্টৰ ওপৰত আমি ক'ব পৰা একো নাই তেখেতৰ ওপৰত তেখেতক ব্যক্তিগতভাৱে মই ভাল পাওঁ তেখেতক মই এটা ৰেছপেক্ট কৰোঁ 2 টাইমছ আমাৰ অঞ্চলৰ পৰা তেখেতে ভাৰতৰ সাংসদত তেখেতে সাংসদ হৈ গ'ল গতিকে তেখেতক মই ইণ্ডিভিজুৱেলি তেখেতক মই ৰেছপেক্ট কৰোঁ কিন্তু বাকী তেখেতৰ পলিটিকেল ফিউচাৰ বা পলিটিক্সটো
আজি কোৰ্টৰ ওপৰত নিৰ্ভৰ কৰিছে কোৰ্টেহে এইটো কৰি আছে আৰু তেখেতে নিজে গম পায় যে কোনফালে এইটো যাব নাযায় গতিকে এইটো কোৰ্ট আৰু তেখেতৰ ওপৰত এই বিষয়টো হৈ আছে চন্দন ব্ৰহ্ম জইন কৰিব নেকি আলোচনা চলি আছে আমি আমাৰ